এভৰিৱান সো আপোনালোক নলগাবি অকমান দেৰি ৰৈ দেচোন সো আপোনালোক সকলোৱে জানে আগৰ ব্লগটো দেখিলে যে মই আমি আহি ঘৰত আছোহি আৰু এতিয়া আমি এফালে লাডু শুনো এনি টাইম এবসেন্ট মাইন্ডেড এফালে লাডু এফালে পপলি আৰু আমাৰ লগত দাই যাব সো আমি এতিয়া গৈ আছো বৰহিললৈ আমাৰ ঘৰৰ একদম ঘৰৰ পৰা অলপ দূৰ আৰু সো বৰহিললৈ যাওঁ তাতে এটা পিকনিক প্লেচ হয় কিন্তু আমি কোনো পিকনিক চিকনিক নাখাওঁ আমি জাষ্ট যাম আৰু ফুৰিম আৰু গুচি আহিম আৰু এফালে ঘৰৰ মানুহবোৰ ৰৈ আছে ৰ'দতে এওঁলোক নাযায় এৰি থৈ যাওঁ আৰু আহি পিনে আমি পথাৰত আজি খানা খাম সো চাই থাকক ভিডিঅ'টো ইয়াৰ পৰাই সো গাইজ আমি এতিয়া গৈ আছো দেখিছে বৰহিললৈ এয়া বৰহিলৰ ৰাস্তাটো লক্ষ্মীজান বাগান আগতে ৰাস্তাটো বেয়া হৈ গৈছিলে মানে মাজতে এতিয়া ভাল কৰিলেতো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া পিকনিক প্লেচ হয় আজি আপোনালোকক দেখুৱাম মই আমাৰ লগত কোন কোন আহিছে লাডু দেখাই দিয়া এবাৰ এয়া এফালে বৰদাই হাই এফালে এই দুগৰাকী মন মৰা আৰু এফালে আমাৰ মৃদুদাই আৰু এতিয়া আগফালৰ ভিউটো দেখাই দিয়া কি ধুনীয়া আগফালে পাহাৰ এয়া নাগিনী মৰা পাহাৰ হয় আৰু আমি গৈ আছো এফালে মানুহবিলাকে কাম কৰি আছে দেখিছে খুব ধুনীয়া লাগিছে আহি ৰাস্তাটো এয়া পিকনিক দেখিছে নহয় কিমান ধুনীয়া লাগিছে এবাৰ ভিউটো ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিয়া পাপাক দেখিছো এইবাৰ ফটো মাৰিছে চাগে এবাৰ শ্বুটিং কৰিবলৈ আহিছিলে যে আমি যাওঁতে বহুত ধুনীয়া লাগিছে স্পেচিয়েলি পাহাৰটো মানে আগত এনেকে ভাল লাগিছে এই জেগাডোখৰ সঁচাকৈ বহুত ভাল লাগে আপোনালোকক মই সেইকাৰণে দেখুৱাইছো এতিয়াতো অলপ হেৰি শুকাই গ'ল হয় নাই হেৰিবোৰ চাহপাতবোৰ মানে কলম দিলে কিন্তু মানে গ্ৰীণ হৈ থাকিলে বহুত ভাল লাগে এই জেগাটো হয় নাই বাৰু একো নাই নাছিলে মোৰ কাপোৰ আমি আহি পালোহি গাড়ী তাতে ৰখালো এয়া এইটোৱে হৈছে বৰহিল আচলতে যিটো মানে বৰহিল বুলি গদাধৰ সিংহই কৈ যা এতিয়া নগাপাহাৰত পলাই সি আছিল এতিয়া ইয়াতে বহি মাছ ধৰিছিলে বৰশী পাইছিলে এইটো কোৱা হৈছে যে তেওঁৰ দুভৰিৰ পদক চিহ্ন ইয়াত আছে এতিয়া আমি চাওঁগৈ বলক দুভৰিৰ পদক চিহ্ন আৰু আপোনালোক ইয়াত আহি আছিল সেইটো হৈছে ল'ৰাৰ যাৰ তেখেতক বিচাৰি পৰিছিল সেইকাৰণে ইয়াত যে পলাই পিনে আছিলেহি আৰু ইয়াতে তেখেতৰ ডালিমীৰ লগত প্ৰেম এতিয়া আপোনালোকক বলক হেৰি এক্সপ্ল'ৰ কৰোঁগৈ অকণমান আৰু মই এটা কথা কি জানো নে প্ৰথম যেতিয়া মই ভিডিঅ' বনাইছিলোঁ ইউটিউবত ইয়ালৈ আহিছিলোঁ আচ্ছা কিমান দিনৰ মৰা 2 বছৰ হৈ গ'ল ওচৰতে যদিও অহা নহয় প্ৰায় এতিয়া অ' মাই গড সো আজি ভাবিছিলোঁ আগতে ইয়াত বহুত পিকনিক হয় কিন্তু মাজতে ৰাস্তাটো বেয়া হোৱাৰ কাৰণে পিকনিক চিকনিক পাৰ্টি নহা হৈছিলে কিন্তু সেয়াই মানে এতিয়া দেখিছোঁ আকৌ পিকনিক ষ্টাৰ্ট হৈছে ভাল লাগিছে আমাৰ ওচৰৰে পিকনিক প্লেচটো ইমান ধুনীয়া আপোনালোকে চাওক দেখিছে চাওক কিমান ধুনীয়া জেগা আপোনালোকে দেখিছে আহিব পাৰে বৰহিল পিকনিক স্পট নাজিৰা হৈ আপোনালোকে গেলেকী ৰাস্তাটোত আহিব লাগিব নাজানো নাজিৰাৰ পৰা প্ৰায় 15 কিলোমিটাৰ হ'ব আপোনালোকে আহিব খুব ভাল লাগে এতিয়া সেই চাইডটো য'ত পিকনিক প্লেচ মানে পিকনিক খাই আছে তাত মই দেখামগৈ আপোনালোকক চাই থাকিব আপোনালোকে ইয়ালৈ আহিলে খালি লাহে লাহে নামিব কাৰণ হিল ন পুতুককৈ পৰিলে ঠিকনা নাই ক'ত পাবা আৰু এখন দিশো নহয় হয়নে লৈ আহাগে যোৱা দেখিছে আপোনালোকে
চাওক ৰাইজ কি ধুনীয়াকৈ সকলোৱে ইয়াত ফূৰ্তি কৰিছে পিকনিক খাইছে আপোনালোকো আহক আহক ধুনীয়া জেগা দেখিছে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিছোঁ আপোনালোকৰ কাৰণে পিকনিক স্পট যদি কোনোবাই বিচাৰি নাই পোৱা ওচৰতে তো এয়া মই বিচাৰি দিছোঁ আপোনালোকক মাংস ভাজি গোন্ধতে খাওঁ খাওঁ লাগিছে কি হ'ল কচোন মাংস ভাজি গোন্ধ খাওঁ খাওঁ লাগিছে খাই যা খুজি পিনে খাই যাওঁ নেকি বহি দিম আকৌ বাজু আগতে আপোনালোকক প্ৰথম আহি যিটো হিল দেখাইছিলোঁ সেইটোৱে আচলতে মেইন বৰহিল বুলি যিটো কয় সেইটো কিন্তু তাৰপিছত লাহেকৈ এই যিটো হিল মই আপোনালোকক দেখাইছোঁ এইটো এটাই হিল দেখিছে নহয় এটাই হিল এই হিলটো পিছত উঠা মানে পিছত উঠি অহা এইটো হয় চ' গাইজ আমি আপোনালোকক দেখুৱালোঁ যিমান পাৰোঁ ভাল লাগিলে আহি আৰু তেওঁলোকেতো পিকনিক খাবলৈ বহুত মানুহ আহিছে তেওঁলোকে এনজয় কৰিছে এতিয়া আমি মানে ঘৰলৈ যাওঁগৈ কাৰণ ঘৰত এতিয়া আমি পথাৰত আজি পথাৰত খাবলৈ যাম মানে সৰু সুৰা পিকনিক সেইটো আমাৰ পথাৰ পিকনিক চ' সেয়াই এতিয়া আমি ওলাই আহিছোঁ আৰু এতিয়া মই আহোঁতে ড্ৰাইভ কৰিলোঁ এতিয়া যাওঁতে এতিয়া পাপাই ড্ৰাইভ কৰিছে এণ্ড আমি পিছত 4জনী বহি লৈছোঁ এতিয়া গৈ থাকোঁ আৰু বাই বাই